মোৰ প্ৰসংগ সুশান্ত নহয় বা মানে তেখেতৰ আত্মহত্যা নহয়। মোৰ প্ৰসংগ আচলতে আমি কালিৰে পৰা বহুত ডিপ্ৰেশ্যনৰ বিষয়ে বহুত কথা লিখি আছোঁ, বহুত পষ্ট শ্বেয়াৰ কৰি আছোঁ, বহুত ডাঙৰ ডাঙৰ পষ্ট শ্বেয়াৰ কৰি আছোঁ। আৰু আমি কৈও আছোঁ যে মানুহক মানুহে লগ দিব লাগে। আমি আমাৰ লগত কিবা হ'লে, কিবা ঘটিলে আমি সেইখিনি কথা ক'ব লাগে নিজৰ কোনোবা আপোনজনক বা মুঠতে ক'ব লাগে। আৰু ফেচবুকত দেখিছোঁ যে এতিয়া বহুত মানুহ ৰেডিও হৈ আছে, মানে এনেকুৱা পষ্টো দেখিছোঁ যে কিবা যদি হৈছে দেন মোক জনাব, আমাক ক'ব, তেনেকুৱা টাইপ। কিন্তু আচল কথাটো কি, আমিয়ে সেইখিনি মানুহ নহয় জানো যোনে প্ৰত্যেকটো মানুহকে সমালোচনা কৰোঁ বা কি কৰা কয় এইটো জাজ কৰোঁ। জাজমেণ্টেল ছ'চাইটিৰ মানুহ আমি। কি হয় ন, এতিয়া শুনি আছোঁ ন এইবিলাক কথা যে সেইটো কথা পাছত ক'ম। কিন্তু আচল কথা এইটো যে আমি সেইখিনি মানুহ নহয় জানো যোনে নিজৰ তেনেকুৱা কোনোবা ফ্ৰেণ্ড বা তেনেকুৱা কিবা পালেই ন, যেতিয়া আমাৰ এটা গ্ৰুপ থাকে ন, তেতিয়া আমিয়ে সেইখিনি মানুহ নহয় জানো যোনে আনৰ কথা পাতি বেছি ভাল পাওঁ। আনৰ লাইফত কি ঘটিছে, কি ঘটা নাই, জানোনে তাইৰ এনেকুৱা হ'ল নহয়, তাইৰ ব্ৰেকআপ হ'ল নহয়, বা তাৰ ব্ৰেকআপ হ'ল নহয়, তাক ঠগি দিলে ছোৱালীজনীয়ে, তাৰপৰা খাই মেলি ঠগি দিলে। কিন্তু আচল কথা কি, আমিও সিহঁতৰ কথা নাজানো, সেই ল'ৰা বা ছোৱালীজনৰ কথা নাজানো, কিন্তু আমি কি কৰোঁ ন, আমি বহুত বিজি হৈ যাওঁ লোকৰ লাইফটোৰ লগত। কি হ'ল খুব বিজি হৈ থাকোঁ। গতিকে আমি সেইখিনি মানুহ নহয় জানো, যেতিয়া আমি কাৰোবাৰ কথা এটা গ্ৰুপত আলোচনা কৰোঁ, একদম হাঁহি ঠাট্টা মস্কৰা কৰি পেলাই একদম সেইজনী আমুকহে তামুকহে, ঢেৰ কথা ওলায় তেতিয়া আমাৰ। কিন্তু তেতিয়া সেই গ্ৰুপটোৰ মাজৰ পৰা এটা এনেকুৱাতো মানুহ নোলায় ন যোনে ভাবে যে এইকেইটা কথা, যিখিনি কথা লৈ পেলাই আমি এতিয়া হাঁহি মস্কৰা কৰি আছোঁ, সেই কথাকেইটা যদি সেই ল'ৰা বা ছোৱালীজনীৰ কাণত পৰে ন, দেন কেনেকুৱা লাগে, দেন কি ভাৱ হয়, তেতিয়াতো চাগে তাইৰ বা ল'ৰাটোৰ মৰি যাব নিচিনা মন যায়। কিন্তু আমি তেতিয়া নাভাবোঁ। আৰু এতিয়া আমি কি কৰিছোঁ, ডিপ্ৰেশ্যনৰ পষ্ট দি আছোঁ। সেইখিনি কথা যেন ডিপ্ৰেশ্যন নহয়। আমি যে আনক বদনাম কৰোঁ, বা এতিয়া ধৰক মোকেই বেয়া পোৱা মানুহটো বহুত আছে, বদনাম কৰা মানুহটোতো বহুত আছে। স্কুলীয়া দিনৰ পৰাই বহুত কথা শুনিব লাগে আমি। গতিকে কোনোবাই এইটো কথা ভাবেনে যে সেইখিনি কথা তাইৰ যদি কাণত পৰে বা তাৰ যদি কাণত পৰে, তাৰ কেনেকুৱা লাগে, মৰি যাওঁ নিচিনা লাগে নে নালাগে, সেইটো কথা কোনোবাই ভাবে? মানুহক বদনাম কৰিবলৈ বহুত সহজ, কিন্তু অকল ভুক্তভোগীটোৱে গম পায় যে সেই বোকাখিনি ন মচোতে কিমান সময় লাগে। বোকা ছটিয়াই থৈ যোৱাজনে এইবিলাক উপলব্ধি নকৰে। সেইটো কাৰণে মই এইটো ক'ব বিচাৰিছোঁ যে আমি আচলতে প্ৰত্যেকজন মানুহেই দায়ী কোনোবা নহয় কোনোবাখিনিত। আমি এতিয়া কৈ আছোঁ আমি লগ দিব লাগে, আমুক দিব লাগে, কিন্তু প্ৰকৃতাৰ্থত আমি নিদিওঁ। কাৰোবাক যদি বিশ্বাস কৰি পেলাই দুটা কথাও কওঁ ন, সেই কথাটো কাইলৈ গৈ পেলাই বজাৰত বিক্ৰী হৈ যায়, ডাঙৰ খবৰ হৈ যায়। আৰু এনেকৈতো ফেচবুকতো আপোনাৰ ট্ৰল কৰা, কিবা কৰা, এইবিলাকতো ওলায়ে থাকে সদায়। কিবা কিবি এইবিলাক মিমছ আমি দেখিয়ে থাকোঁ ডেইলি। কিবা এটা নহয় কিবা এটাতো ওলাই থাকে। মানুহক আজিকালি হঁহা ঠাট্টা মস্কৰা কৰা, আৰু কি হয় ন, এইবিলাক কৰা বহুত ইজি হৈ যায় ন আমাৰ কাৰণে। তো এইটোৱে কথা যে আমি কি কৰোঁ, আমিতো কাকো একো ভাল কৰিব নোৱাৰোঁ, আমিতো গোটেই বজাৰখন চাফা কৰিব নোৱাৰোঁ। তো নিজে চাফা হৈ থাকোঁ ন, কাৰণ যদি কোনোবা বেয়া ন, দেন তাক বেয়া ভাবে
এৰি দিয়ক। আফটাৰ অল এইটো তাৰ লাইফ ন, সি নিজে ঠিক কৰিব। সি যদি কিবা সঁচাকৈ বেয়া কৰে ন, দেন সি নিজে ফলটো পাব। কাৰণ আপুনি যদি তাৰ লগত থিয় দিব নোৱাৰে, তাক যদি ভাল পথলৈ আনিব নোৱাৰে, তেতিয়াহ'লে আপুনি তাক লৈ পেলাই ইমান এইবিলাক কৰি থকাৰ কোনো মতলব নাথাকে ন। সেইটোৱে, গতিকে নিজে ভালে থাকক। নিজ ভালেই জগত ভাল বুলি যিহেতুকে কথা এষাৰ আছে, সেইটো কাৰণে নিজে ভালে থাকক। আৰু যোৱাকালিৰ যিটো ঘটনা বা যিটো বাতৰি আমি পালোঁ, তাত আমি যথেষ্ট দুখ পাইছোঁ। ইমান থাকিও একো নাথাকে আচলতে মানুহৰ। আমাৰ তুলনাত তেখেতৰ কি নাই, চবেই আছে, কিন্তু তথাপিতো জীৱনৰ মোহ শেষ হৈ যায়। গতিকে কথাবিলাক তেনেকুৱা। আমি হেল্প কৰিব নোৱাৰোঁ ন কাকো, আমি জাষ্ট ক্ৰিটিচাইজ কৰোঁ। আমি ষ্টেটাছ লগাওঁ, আমি পষ্ট দিওঁ, বাট সেইবিলাক পষ্ট, তাত যিবিলাক কথা লিখা থাকে ন, সেইবিলাক কাৰ্যকৰীয়ে নহয়। সেইবিলাক আমি নোৱাৰোঁৱেই কৰিবলৈ। কাহানিও আমি কাকো লগ নিদিওঁ, দুটা কথা শুনাই পেলাই থৈ যাওঁ। আমি লগ কাহানিও নিদিওঁ। আৰু সেইটো কাৰণে আজিকালি কোনেও কাকো একো কথা নোকোৱাই হ'ল। চবেই নিজে নিজে মনে মনে যুঁজিবলৈ লৈছে। আৰু সেইটোৱে ভাল আচলতে। কাৰণ দুজন মানুহে বুজিব আপোনাৰ দুখ, বাকী দুজনে নুবুজে। আৰু আপুনি গতিকে কাক ক'ব? আপুনি কেনেকৈ জানে আপোনাৰ লগত থকা, আপোনাৰ একেবাৰে ওচৰত থকা মানুহজনে আপোনাৰ দুখখিনি লৈ পেলাই আনৰ আগত হাঁহি ঠাট্টা মস্কৰা কৰি থৈ গুচি যাব? সেয়েহে নিজেই নিজৰ লগত থাকক,